আমাৰ গাড়ী ৰেডি গাড়ীখন এবাৰ দেখাই দিয়া বঢ়িয়াকৈ গাড়ী ৰেডি যাবলৈ এতিয়া আমি ৰেলীত যাম ৰেলীৰ কিন্তু টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ সাংঘাতিক কাৰণ আমাৰ হাতত এখন মেনুৱেল মেপ আছে মেনুৱেল মেপখন দেখুৱাই দিয়া এখন হ'ল মেনুৱেল মেপ এইখনৰ মতে যাব লাগিব সময়মতে যাব লাগিব কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে গোটেইখিনি আমি মানিব লাগিব ৰেলীটো কেনেকুৱা ধৰণে হ'ব আমি আউট হ'ম নে জিকিম নে কি আমি একো নাজানো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব তো ভিডিঅ'টো চাই থাকক ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ আজি ডেষ্টিনেশ্যন খুমটাই আমাৰ খুমটাই যি গ্ৰাম্য পৰ্যটন তাক অলপ উন্নীতকৰণ কৰিবৰ কাৰণে আৰু ৰাইজৰ মাজত তুলি ধৰিবৰ কাৰণে ডেষ্টিনেশ্যন খুমটাই আয়োজন কৰা হৈছে আশা ৰাখিছোঁ অসমৰ সকলো ৰাইজ আহিব চাব গাঁৱৰ পৰিৱেশৰ লগত এদিনৰ কাৰণে তেওঁলোকে বিলীন হ'ব ডেষ্টিনেশ্যন খুমটাই কি আশা ডেষ্টিনেশ্যন খুমটাই এটা ব্ৰেণ্ড এতিয়া খুমটাই সমষ্টিক অসমৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এটা ব্যৱস্থা য'ত আমি অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰৰ লগত অসমৰ গ্ৰাম্য পৰ্যটনক আমি আগবঢ়াই নিব খুমটাই অসমৰ গ্ৰাম্য পৰ্যটনলৈ নতুন সংযোজন আৰু নতুন গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰ হ'ব আৰু ইয়াৰ পৰা বহুত মানুহক আত্মনিৰ্ভৰশীল হ'ব পাৰিব আৰু যিটো অৰ্থনীতিৰ কথা কৈ আছে চৰকাৰে অৰ্থনীতি গ্ৰাম্য অৰ্থনীতি উন্নত কৰাত এইটোত এই পৰ্যটনে এই ডেষ্টিনেশ্যন খুমটাই এটা বাটকটীয়া হ'ব ডেষ্টিনেশ্যন খুমটাই কাৰণে ডুবাইৰ পৰা আপুনি আহিছে কওকচোন মোৰ চাকৰি সূত্ৰে ডুবাইত থাকোঁ হয় ছুটীত আহিছিলোঁ হয় আৰু অৰ্গেনাইজাৰ বহুত মোৰ ফ্ৰেণ্ড হয় 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 এনেকুৱা ক'লে ভাল মই আপাৰ আছামৰে ল'ৰা একচুৱেলি হয় হয় খুমটাইখন বহুত ডেষ্টিনেশ্যন আছে এক্সপ্ল'ৰ কৰিব লাগিব জানে হয় এক্সপ্ল'ৰ কৰিব হয় সেইকাৰণে আহিলোঁ আৰু ভাল লাগিছে বহুত ঠিক আছে ভালে লাগিছে মই নিজেও ৰেলীত যাম মই প্ৰথম গাড়ীখন মোৰে হয় য'ত প্ৰথমখন লাগি আছে ৰেলীত যাম আমি একেলগে এখেত হ'ল ডুবাইৰ পৰা আহিছে ডুবাইত চাকৰি কৰে চাকৰি সূত্ৰে থাকে অসমৰ ল'ৰা সমীৰণ তো আমি লগ পালোঁ মই ভিডিঅ'টো সেইকাৰণে অকণমান ল'লোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক ৰেলীটো কেনেকুৱা হ'ব খুব ভাল পাব খুমটাইলৈ আহক আপোনালোকো পিছলৈ এক্সপ্ল'ৰ কৰক ভাল জেগা থেংক ইউ কিটো গেটখন আমি গাড়ীত বহিলোঁ গোটেইকেইটা গাড়ী মই চলাম এতিয়া আজি ডেষ্টিনেশ্যন খুমটাইৰ কাৰ ৰেলীৰ ভিডিঅ' চাই থাকক আপোনালোকে আমি এতিয়া ৰেলীটো ষ্টাৰ্ট কৰিম এয়া সকলো আগফালে আছে
আমি জিকিম নে জিকিম আৰু কেইখন টেবুল আছে আমাৰ সেইটোতো নাজানিম সেইটোতো টেবুল চালে হ'ব আমি মেপত চাৰি আৰু সম্ভৱতঃ 4খন টেবুল আছে আৰু 4খন টেবুলৰ পিছত আমি মেলুহা গৈ উপস্থিত হৈ যাম আমি গাড়ী চলাই গৈ আছোঁ খুমটাই সমষ্টিৰ গাঁৱলীয়া বাটেৰে তো আমি জিকিম নে নিজিকিম সেইটো পিছৰ কথা কিন্তু এনেকুৱা এটা ৰেলী আচলতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই ইণ্ট্ৰডিউচ কৰিছে যে মই ভাবিছোঁ অসমত আগতে কেতিয়াও হোৱা নাই আমি কেইবাটাও পইণ্ট পাৰ কৰিলোঁ বুকলেটৰ ইনষ্ট্ৰাকশ্যন মতে আমি বিভিন্ন ঠাইত ৰৈ যাব লাগে ফটো মাৰি যাব লাগে চেলফি ল'ব লাগে কিছু সময় ৰ'ব লাগে ক'ৰবাত 15 মিনিট ৰ'ব লাগে তাৰপিছত আমি কেপ্টেইন জিন্তু গগৈ সমাধি ক্ষেত্ৰত আমি ৰ'বলৈ আছিলে তাতে ৰ'লোঁ তাৰপিছত ওচৰতে আছিলে চুকাফা ক্ষেত্ৰ আমি তাতো ৰ'লোঁ তাত ফটো মাৰিলোঁ তেনেকুৱা ধৰণৰ বিভিন্ন ইনষ্ট্ৰাকশ্যন আছিলে তাত 10 মিনিট সময় ৰ'ব লাগে তাৰপিছত আমি বিভিন্ন ধৰণৰ ফটো মাৰিব লগা হ'ল নামঘৰ বা অন্য এনেকুৱা কিছু জেগা আছিলে সেইবিলাকত ফটো মাৰিব লগা হৈছিলে তো এনেকৈ আমি গৈ ৰেলীটো আমি পাৰ কৰিছোঁ তাৰপিছত আমাৰ খোৱাৰ সময় আহিল দুপৰীয়া আহাৰ খোৱাৰ আমি আহি এতিয়া খুমটাই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যি আছে প্ৰকল্প আমি তাতে আহি পাইছোঁহি ইয়াত এতিয়া আমি ইয়াতে ষ্টাম্প মাৰিব লাগিব 8 নম্বৰখন ক'ত আছে বঢ়িয়া ডাইৰেকশ্যনমতে গৈ থাকিবা আচ্ছা 1 ঘণ্টা মানে ইয়াৰ পাছত আৰু কেইবাটাও আছে 3টা আছে এই 3টা আমি ক্ৰছ কৰিলেহে আমি ফাইনেল হেৰিটো পাম ডেষ্টিনেশ্যন পাম ইয়াতে হেৰিটো খানাটো খাই ল'ব ঠিক আছে কুপন আছে চাগে কুপন আছে এতিয়া ইয়াত আমাক খানাটো খাই লওঁ খানাটো খোৱাৰ পাছত আমি আকৌ যাব লাগিব এয়া হ'ল খুমটাই সমষ্টিৰ গ্ৰাম্য পৰ্যটন প্ৰকল্প ইয়াতে আমাৰ ৰেলীটোৰ মাজতে দুপৰীয়াৰ আহাৰ খোৱাৰ ব্যৱস্থা কৰিছিলে গাঁৱলীয়া থলুৱাভাৱে যি থলুৱা খাদ্য হাঁহৰ মাংস কোমোৰা মাছ ফ্ৰাই এনেকৈ ধুনীয়াকৈ তেওঁলোকে ৰান্ধিছিলে দুপৰীয়া আহাৰ আমি খালোঁ খাই ভাল লাগিল তাৰপাছত আমি আকৌ পুনৰ আমাৰ যি ৰেলী আছিলে সেই ৰেলীত আমি বাবে বাকীকেইটা পইণ্ট আমি কভাৰ কৰিবৰ কাৰণে আগবাঢ়িলোঁ আমি ইতিমধ্যে কেইবাটাও কভাৰ কৰিছোঁ পইণ্ট তাৰপাছত আমি 10 নম্বৰ পইণ্টটো আমি বিচাৰি আছিলোঁ তাৰপিছত লগৰ এজনে ক'লে যে এজোপা গছৰ তলত সেইটো ৰাস্তাত হয়তো থাকিব তো ৰাইট টাৰ্ণ ল'ব লাগে তো আমি সেইফালে গৈ আছোঁ ঠিক তো যোৱাৰ পাছত আমি সেই পইণ্টটো শেষ হোৱাৰ পাছত আমাৰ যি আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি আকৌ তালৈকে ঘূৰি যাব লাগিব কাৰণ ইতিমধ্যে আমাৰ প্ৰায় 4টা বাজি পাৰ হৈ গৈছিল আমি এইটো হ'ল লাষ্ট পইণ্ট ইয়াতে গছৰ তলত আছিলে আমি এতিয়া আকৌ মূল জেগালৈ ঘূৰি যাম আমি গোটেইবিলাক আহি ইয়াতে পাৰ্কিঙত পালোহি এতিয়া এই গাড়ীবিলাক ইয়াতে পাৰ্ক কৰি ৰাখি থৈছোঁ গোটেইবিলাক ৰাখিছে ইয়াতে এইবিলাক সব ৰেলীত যোৱা মেক্সিমামে ৰেলীত যোৱা আমি যিকোনে নিজিকো নাজানো হয়নে কি হয় নাজানো নিয়মবিলাক আমি একো নাজানো আমি 10 মিনিট আগতে পালোঁ আপোনালোক কিমান আগত পালেহি 10 মিনিট তেনেকুৱা আগত পালোহি আমি 11-12 মিনিট এক্সপিৰিয়েঞ্চ ভাল হ'ল আৰু দিনটো খুব ভাল লাগিলে এতিয়া আমি যেতিয়া ডিক্লাৰেশ্যন দিব ফাৰ্ষ্ট ছেকেণ্ড কি হয় তেওঁলোকে ডিক্লাৰেশ্যন দিব নাজানো আমি কি হয় দিনটো আমি গাড়ী চলালোঁ ভাল লাগিল ডেষ্টিনেশ্যন খুমটাইৰ যি আজি কাৰ ৰেলী হৈছিল কাৰ ৰেলী সমাপ্ত কৰি আমি এইখিনি ঠাইলৈ আহিছিলোঁ ইয়াত আচলতে অকল কাৰ ৰেলী নহয় চাইকেল ৰেলীও হৈছিল তাৰপিছত হৰ্চ ৰাইডিং হৈছিল এতিয়া বৰশী বোৱাৰ প্ৰতিযোগিতা হৈছিল কোনোবাই 10 কেজি ওজনৰ মাছ পাইছে বুলি আমি শুনিলোঁ তো খুব ভাল লাগিল এনেকুৱা এটা ব্যৱস্থা গাঁৱৰ পৰিৱেশত আচলতে সঁচাকৈয়ে ভাল লগা তো ভাল লাগিলে আজিৰ যি দিনটো আজি খুব সুন্দৰভাৱে গ'ল ইয়াতে এজন ল'ৰাই পেঁপা বজাই আছে
আইতাকেগৰাকীয়ে তামোল খুন্দি খুন্দি বিধায়ক মহোদয়ৰ লগত কথা পাতি আছে। আমিও কাষতে থকা যি গ্ৰাম্য পৰ্যটনৰ এক অংশ হিচাপে মেলুহা ইয়াতে কিছু কাঠৰ আৰু অন্যান্য সামগ্ৰী কিছুমান ইয়াতে সজাই থৈছে। আমি এইখিনি চাবলৈ আহিলোঁ। এইখিনি চোৱাৰ পাছত আমি ঘৰলৈ উভতিলোঁ গধূলি সময়ত। আৰু গধূলি গম পালোঁ যে ৰাহুল বৰুৱা নামৰ এজন ব্যক্তিয়ে কাৰ ৰেলীৰ প্ৰথম পুৰস্কাৰটো পাইছে আৰু পুৰস্কাৰ এটাই ৰাখিছিলে। ৰাহুল বৰুৱালৈ বহুত বহুত অভিনন্দন জনাইছোঁ। খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ যি ব্যতিক্ৰমী প্ৰচেষ্টা, যি গ্ৰাম্য পৰ্যটনৰ যি ব্যৱস্থা তেওঁ কৰিছে এইখিনি আৰু উত্তৰণ হওক আৰু তেওঁৰ প্ৰেৰণাত অসমৰ আন আন বিধায়কসকলেও ব্যক্তিসকলেও এনে ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰক, গাঁৱৰ মানুহবিলাকৰ পৰ্যটনৰ প্ৰতি আকৰ্ষণ কৰক, এই আমাৰ কামনা। ডেষ্টিনেশ্যন খুমটাইৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো কিছু মুহূৰ্ত উপভোগ কৰিলে, ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু পৰামৰ্শ থাকিলে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটোৰ আন ভিডিঅ'বিলাকো আপোনালোকে চাব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।